Subscribe now and press the bell icon. Welcome to my YouTube channel Assamese Revenue. আজি মই হেলথৰ বিষয়ে অলপ টিপছ দিবলৈ ওলাইছো। আজি মই লৈছো ৰিভাইটেল এইচ কেপচুল। এইটো ৰিভাইটেল এইচ কেপচুল সান ফাৰ্মা কোম্পানীৰ হয় আৰু ইয়াত আছে ভিটামিনছ, মিনাৰেলছ এণ্ড জিনচেং। ইয়াত আছে এনাৰ্জি আছে 2.3 পাৰ ষ্টাৰ আৰু কাৰ্বোহাইড্ৰেট আছে 0.1 গ্ৰাম। এইটো 10টা কেপচুল থাকে, দাম মাত্ৰ 100 টকা। আৰু এইটো এনাৰ্জিৰ কাৰণে খোৱা হয়। ইয়াৰ খোৱাৰ নিয়মটো হৈছে ডেইলি এটাকে ভাত খোৱাৰ পিছত বা খোৱাৰ পিছত এইটো 3 মাহ খাব লাগে। এইটো খালে মানে দেহাটো ভালে থাকে, শক্তি উঠে। কেপচুলৰ কালাৰটো হৈছে কলা। মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো খুবেই ভাল, খোৱাৰ পিছত এনাৰ্জি আহে। খুবেই ভাল কোম্পানী, সান ফাৰ্মাৰ হয়। আৰু এইটোৱে, যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।